हेलो गाइस কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় বহুত ভাল আৰু মোক সকলৰ পাত কাটিব কাৰণে জঙ্গলৰ ভিতৰত সোমাই পৰিছে তথাপিও চেন্ডেল পিন্ধা নাই মানে আমটেঙাৰ ইমান নিচা উঠি গৈছে মানে কি ক ৰাতিয়ে ভাবি থৈছিল সেই কাৰণে মানে পুৱাতে সোনকালে উঠি কেনে আগত আমটেঙা খাব কাৰণে ৰেডি হৈ পৰিছো আৰু কলৰ পাতডাল মানে ভালদৰে ধুই লৈছো আৰু ইয়াৰ হাতত যে চুৰিডাল চাইছে গাইস হেতু মানে হিয়াৰ বুলে ডাঙৰ হৈছে কাটিবই পৰা নাই 10-15 মিনিট লগাই দিছে এইখিনি এটা আম কাটোতে তেতিয়াহলে ভাবক আৰু মই স্পিড কৰি কেনে দিছিলো সেই কাৰণে মানে সোনকালে হোৱা যেন দেখাইছে কিন্তু বহুত লেট কৰিছে তাৰ পিছত ময়ে ভাবিলো নাই কথাৰ কথা নহয় ময়ে কাটো নহলে ৰাতিপুৱাই দিব ইহতে মানে এনেহেনকে মানে লেধামিকে কাম বিলাক কৰি আছিল আৰু গোটেইবিলাক আম খাব কাৰণে বহি আছে বহুত সময়ৰ পৰা মানে আমটেঙা মানে সোনকালে হৈয়ে নাপায় আৰু কি কওঁ মোৰে খং উঠি গৈছে তাৰ পিছত ইহতক গালি দি আছিল যে তহঁতৰ ঘৰত কাম কৰিব নালাগে তো সেই কাৰণে মানে তহঁতে লাহে কৰি আছা আৰু ঘৰত মোৰ বহুত কাম আছে সোনকালে কৰা আৰু ৰ'দ চাওক কিমান মানে কি কওঁ আৰু মই য'ত থিয় হৈছে কিমান ৰ'দ চাইছে আৰু সিহঁতে য'ত বহি আছে সেইখিনিতে খালি ছায়া আছিল মানে গছ মানে চোতালত নাইয়ে আৰু ক'ব গ'লে মানে ভিতৰত দুটা এটামান আছে সেই কাৰণে আৰু সবেই এইবিলাক বাঢ়ি আছিল আৰু মই খং কৰি কেনে ৰাস্তাত গৈ কেনে আছিলোঁ তাৰ পিছত মোৰ কাৰণে সবেই লৈ গৈছিল তাহতে আম্মাহত ভাবিহত সবেই গৈছিল গৈ কেনে তাৰ পিছত আমি সববিলাক মিলি ৰাস্তাতে খাই আছিল আৰু সবে চাই কেনে হাঁহি আছিল যে পাগলবিলাক কি কৰি আছে ইয়াতে এনেকে বহি কেনে খাই আছে তাৰ পিছত চাওক মানে ইয়াতে মানে ভাল লাগিছে অলপকে বতাহ আহি আছিল আৰু আপোনালোকে খাই যদি ক'ব আৰু ঘৰৰ এইবিলাক চাদৰবিলাক এতিয়া বিছনাৰ উঠাই কেনে লৈ কেনে চাব কিমান কাপোৰ ধুইছো মই অকলে আৰু ইফালে গোটেইখিনি কাপোৰ লৈ ললো আৰু ইফালে মোৰ কাপোৰ ধোৱা হৈ গ'ল গা মা ধুই ধাই কেনে আহিছো এতিয়া গাইস মই টোপনি যাম চাওক কিমান কাপোৰ ধুইছো ইমান বেয়া লাগিছে আৰু ইফালে টোপনি গৈছো আৰু ইফালে আংকেল আন্টিহত আহি কেনে আলহীবিলাক আম্মাহত বাহতক লৈ কেনে ফুৰিব গুচি গৈছিল মোৰতো খং উঠি গৈছে টোপনিৰ পৰা উঠি চাও ইহঁতে ফুৰি কেনে আহিছে মোৰ বেয়াকে খং উঠিছিল তাৰ পিছত মোক লৈ কেনে সিহঁতে বজাৰত গৈ কেনে কিবা খোৱাল অলপ চলপ আৰু সিহঁতৰো কিবা কিবি কাম আছিল তো সিহঁতে সেইখিনি গোটেইখিনি কৰিল আৰু ইফালে চাওক আন্ধাৰৰ ভিতৰত মই আৰু আম্মা থিয় হৈ আছো মানে কি কওঁ আৰু আম্মা ইফালে সিহঁতৰ কাৰণে ৰান্ধি আছিলে আৰু মই অলপমান আম্মাৰ লগত পাকঘৰত হেল্প কৰি আছিলোঁ আৰু এতিয়া খাবলৈ কেনে বহিলোঁ গাইছ বাকী ভিডিঅ'বিলাক কি বনালোঁ আজি মই মানে ভালদৰে বনাব পৰা নাই মানে কাপোৰ ধোৱাতে গোটেই দিনটো পাৰ হৈ গৈছে গাইছ গাইজ যদি ভিডিঅ'টো ভাল লাগি থাকে তেতিয়াহ'লে আকৌ নেক্সট ভিডিঅ'ত লগ পাম বাই বাই আজিৰ কাৰণে এইখিনিয়ে আছিল আকৌ নেক্সট ভিডিঅ'ত লগ পাম